আজি মোৰ সোণালী মুৰ্গী পোৱালিখিনিৰ 38 নম্বৰ দিন আৰু 38 নম্বৰ দিনৰ এতিয়া বৰ্তমান ৰাতিপুৱাৰ সময় হৈছে। ৰাতিপুৱা দানা দি দিছিলোঁ প্ৰত্যেকটো বাচনতে আৰু দানা দিয়াৰ পিছতে পানীও দি দিছোঁ আৰু পানীত আজি কোনো ধৰণৰ মেডিচিন ব্যৱহাৰ কৰা নাই, সুদা ঠাণ্ডা চাফা পানী আৰু লগত পানী চাফা কৰিবলৈ ৱাটাৰ চেনিটাইজাৰ। যিহেতুকে আজি অলপমান টেপৰ পানী নহয়, আজি আপোনাৰ কুঁৱাৰ পানী ব্যৱহাৰ কৰিছোঁ আৰু কুঁৱাৰ পানী এই বাৰিষা দিনত অলপমান লেতেৰা হৈ থাকে, সেইটো কাৰণে ৱাটাৰ চেনিটাইজাৰ ব্যৱহাৰ কৰাটো অত্যন্ত জৰুৰী হৈ পৰে, যাতে মুৰ্গীৰ পানীৰ পৰা সৃষ্টি হোৱা বেমাৰ নহয়, সেইটো কাৰণে ৱাটাৰ চেনিটাইজাৰ ব্যৱহাৰ কৰিছোঁ। আৰু ৰাতিটো পিয়াহত থকাৰ কাৰণে মুৰ্গী প্ৰথমতে পানী খালে বেছিকৈ আহিছে, ওপৰা-ওপৰি কৰি আছে। এতিয়া বৰ্তমান আবেলিৰ সময় হৈছে। আবেলি প্ৰথমতে দানা দি দিছিলোঁ প্ৰত্যেকটো বাচনতে আৰু দানা বৰ্তমান এতিয়াও মই ষ্টাৰ্টাৰ দানা ব্যৱহাৰ কৰি আছোঁ আৰু দানা দিয়াৰ পিছতে পানী দি দিছোঁ আৰু পানীত এতিয়া বৰ্তমান লিভাৰ টনিক ব্যৱহাৰ কৰিছোঁ, যিহেতু যোৱাকালিও ব্যৱহাৰ কৰিছোঁ, কাইলৈও খুব সম্ভৱ ব্যৱহাৰ কৰিম আবেলিলৈ লিভাৰ টনিকটো। লিভাৰ টনিক ব্যৱহাৰ কৰাৰ কাৰণ এইটোৱে যে লিভাৰটো সুস্থ থাকিলেহে বাকী শৰীৰৰ বেমাৰ আজাৰবোৰ কমকৈ আহিব, সেইটো কাৰণে লিভাৰ টনিক ব্যৱহাৰ কৰোঁ, যাতে মুৰ্গীৰ শৰীৰটো স্বাস্থ্যৱান হৈ থাকে আৰু কোনো ধৰণৰ বেমাৰত নপৰে, সেইটো কাৰণে। আৰু ভিতৰৰ টেম্পাৰেচাৰ 33-34 ডিগ্ৰী হৈ আছে।